খুৰী, তুমি কিয় কাম কৰিছা? আমাৰ ঘৰত আইলা দিদি আছে নহয়। এইবোৰ কাম আমাৰ ঘৰত আইলা দিদিয়েহে কৰে, বাকী কোনেও নকৰে। তুমি নকৰিবা আকৌ, থৈ দিয়া। মোৰ মাক কেতিয়াবা কাম কৰা দেখিছা জানো? মোৰ মায়ে সকলোবোৰ কাম আইলা দিদিকে কৰিবলৈ কয়। হয় নেকি দেজি? মই নাজানো নহয়। মই অৱশ্যে কাম কৰি বহুত বেছি ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ ঘৰটোকে মচি দিওঁ। আইলাই পাকঘৰৰ কামত লাগিছেগৈ আকৌ। ময়ো যাম বাৰু অলপ পিছত পাকঘৰলৈ। ভাত বনাব লাগিব নহয়। ডেইজি, তুমি নপঢ়া নেকি এতিয়া? যোৱা পঢ়ি লোৱাগৈ। মোৰ লগত এনেকৈ কথা পাতি থাকিব নালাগে, নহ'লে তোমাৰ মায়ে তোমাক গালি পাৰিব নহয়। তুমি যোৱা পঢ়াগৈ, ময়ো কামবোৰ কৰি লওঁ সোনকালে, হ'বনে? খুৰী, মই অথনি পঢ়িলোঁ নহয়। এতিয়া মই নপঢ়োঁ, অলপ পিছত পঢ়িম। এতিয়া মই তোমাৰ লগতেই কথা পাতিম। খুৰী, তুমি যে ক'লা মই যদি তোমাৰ লগত কথা পাতি থাকোঁ তেতিয়া মোৰ মায়ে মোক গালি পাৰিব। খুৰী, কিয় গালি পাৰিবনো কোৱাচোন? মই তোমাক বহুত ভাল পাওঁ, সেইকাৰণেহে মই তোমাৰ লগত কথা পাতোঁ। তোমাৰ লগত কথা পাতি মোৰ বহুত বেছি ভাল লাগে, বুজিলা? ডেইজি, তুমি ইয়াত কি কৰি আছা? মই তোমাক ৰুমত থাকিবলৈ কৈছিলোঁ। তুমি মোৰ কথাষাৰ পাহৰি গ'লা নেকি? ব'লা ৰুমলৈ। ইয়াত তোমাৰ খুৰীৰ লগত কথা পাতি থাকিব নালাগে। কাকলি, তুমিতো ডেইজিক ক'ব পাৰা ৰুমলৈ যাবলৈ। তুমি কাম কৰিছা নে ডেইজিৰ লগত লেকচাৰ মাৰি আছা? তোমাক কিমানবাৰ ক'ব লাগিব? যেতিয়া কিবা এটা কাম কৰা তেতিয়া মন দি কৰিবা। এনেকৈ কাৰোবাৰ লগত লেকচাৰ মাৰি কাম নকৰিবা, নহ'লে কামটো বেয়া হয়। ডেইজি, ব'লা সোনকালে ৰুমলৈ। ডাঙৰ বাইদেউ, আপুনি এনেকৈ খং নকৰিবচোন। ডেইজিৰ গাত একো দুখ নাই। তাই পঢ়ি পঢ়ি আমনি লাগিছিল কাৰণে মোৰ লগত কথা পাতিবলৈ আহিলে। যোৱা ডেইজি, ৰুমলৈ যোৱা। হ'ব কাকলি, আৰু একো নক'বা। মই তোমাৰ একো কথাই শুনিব নিবিচাৰোঁ। তোমাক মাত্ৰ মই এটাই কথা ক'ম, ডেইজিৰ পৰা আঁতৰি থাকিবা, নহ'লে মোতকৈ বেয়া কোনো নহ'ব। ডেইজি, ব'লা। বসুন্ধৰা, তই চাগে মোক এতিয়াও বেয়া পাই আছ। বেয়া পাই নাথাকিবিচোন। মই কিবা নাহোঁ বুলি নহাকৈ থকা নাই নহয়। মইচোন তোক কৈছোঁৱেই, মই মোৰ হাজবেণ্ডৰ লগত লণ্ডন গৈছিলোঁ। তাকো ফুৰিবলৈ নহয়, কামতহে গৈছিলোঁ। সেইকাৰণে আহিব নোৱাৰিলোঁ। প্লিজ বেয়া পাই নাথাকিবি। বাৰু শুনচোন বসুন্ধৰা, মই আজি তহঁতৰ ঘৰলৈ এনেই অহা নাই নহয়। তোৰ বোৱাৰীকেইজনী চাবলৈহে আহিছোঁ। শুনিছোঁ হেনো তোৰ ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰী দেখিবলৈ বহুত ধুনীয়া হয়। তাকে চাই যাওঁচোন আজি। মাতি দে আকৌ সোনকালে, মোৰ চাওঁ চাওঁ লাগিছে। হয় নেকি দেৱিকা? ৰ মাতি দিছোঁ বাৰু। অৱশ্যে তই ঠিকেই শুনিছ, মোৰ ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰী দেখিবলৈ বহুত ধুনীয়া হয়। ডাঙৰ বোৱাৰী, মাজু বোৱাৰী, এইফালে আহিবাচোন। তোমালোকক কোনোবাই চাব বিচাৰিছে, সোনকালে আহিবা। অঁ, আকৌ কোন আহিলে? মা, গৈ আছোঁ। মা, মই আহিলোঁ। কওকচোন কিয় মাতিছিল? মা, এয়া কোন হয়নো? ডাঙৰ বোৱাৰী, এয়া দেৱিকা হয়, মোৰ লগৰ ছোৱালী। তোমাক চাব বিচাৰিছিল, সেইকাৰণে মই তোমাক মাতিলোঁ। মাজু বোৱাৰী নাহিল যে? তাই কিয় নাহিলে? তাইকো মাতি দিব লাগিছিল। বাৰু বাদ দিয়া, তোমাকে চাই লওকচোন। তুমি আণ্টি বুলি ক'বা দেই। হয় নেকি মা? হেল্ল' দেৱিকা আণ্টি, কি খবৰ আপোনাৰ? ভালনে? আপোনাক মই কেতিয়াও লগ পোৱা নাই, প্ৰথমবাৰ আহিছে চাগে আমাৰ ঘৰলৈ। নাই, আগতেও আহিছোঁ। আচলতে মই যেতিয়া আহিছিলোঁ তেতিয়া তুমি এইখন ঘৰলৈ অহাই নাছিলা বোৱাৰী হয়। পিছে বসুন্ধৰা, তোৰ ডাঙৰ বোৱাৰী কিন্তু সঁচাকৈ দেখিবলৈ ধুনীয়া দেই। সঁচাই, তোৰ ভাগ্যখন কিন্তু বহুত ভাল, ইমান ধুনীয়া বোৱাৰী এজনী পালি। দেৱিকা, তই কোৱা কথাটো অৱশ্যে মই নিজেই ভাবোঁ। মোৰ ভাগ্যখন সঁচাকৈ বহুত ভাল। মই যেনেকুৱা ডাঙৰ বোৱাৰী বিচাৰিছিলোঁ তেনেকুৱাই পালোঁ। ভালেই দে। পিছে তোৰ ডাঙৰ বোৱাৰীৰ ভাগ্যখনো কিন্তু বেয়া নহয়, তোৰ দৰে এজনী শাহু পাইছে। হেৰি নহয় বসুন্ধৰা, কথা এটা কওঁ, বেয়া নাপাবি। মানুহক মৰম কৰিব লাগে, কিন্তু জোখতকৈ বেছি নহয়। বেছি মৰম কৰিলে মূৰত উঠি নাচিবলৈ লয়। কথাষাৰ তোৰ ভালৰ কাৰণে কৈছোঁ, মনত ৰাখিবি। পিছে ডাঙৰ বোৱাৰী, ঘৰৰ কাম বনবোৰ কৰা নাই? অৱশ্যে তোমাক কাম কৰা যেন নালাগে বাৰু দেখিবলৈ। ক'তনো কৰিবা আৰু ন, ঘৰত কাম কৰা মানুহ আছে, তোমালোকে কাম নকৰিলেও হয়। ভালেই দিয়া। বসুন্ধৰা, এয়া কোন হয়? ভালনে আপোনাৰ? আপুনি মোক চিনি পোৱা নাই নেকি? মই এখন ঘৰৰ সৰু বোৱাৰী হয়, মোৰ নামটো কাকলি। মা, আপুনি মোক পুৰি বনাবলৈ কৈছিলে নহয়, মই বনালোঁ। খুৰী, ব'লা ভিতৰলৈ, চাহ খাবগৈ। কাকলি, তুমি ইয়ালৈ কিয় আহিলা? কোনে আহিবলৈ কৈছিল তোমাক ইয়ালৈ? যোৱা এতিয়াই, মাৰ সন্মান শেষ কৰিবলৈ আহিব নালাগে। বসুন্ধৰা, এয়া তোৰ সৰু বোৱাৰী হয়? মইতো ভাবিছিলোঁ তোৰ সৰু ল'ৰাটোৱে বিয়াই পতা নাই এতিয়ালৈকে।
তই মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিলি মই বৰ দুখ পালোঁ। দেৱিকা, এইজনী মোৰ সৰু বোৱাৰী নহয়, এইজনী এইখন ঘৰৰ কাম কৰা ছোৱালী হয়। এই কলিজনীক মই মোৰ সৰু বোৱাৰী বুলি ভাবিবই নোৱাৰোঁ। মোৰ পচন্দৰ বোৱাৰী তাই কেতিয়াও হ'ব নোৱাৰে, আৰু সেইকাৰণে মই তোৰ কথাটো কোৱা নাছিলোঁ। হয় নেকি বসুন্ধৰা, এয়া তোৰ পচন্দৰ বোৱাৰী নহয়? এতিয়া বুজিছোঁ, তোৰ ল'ৰাই তাৰমানে তোক নুসুধাকৈয়ে এই উঠাই লৈ আনিল। হ'ব দে, এতিয়া খং কৰিনো কি কৰিবি? সৰু বোৱাৰী হয় যেতিয়া সৰু বোৱাৰী বুলিতো মানি ল'বই লাগিব। তাৰ বাদে তোৰ হাতত বেলেগ উপায়ো নাই। পিছে তাই দেখিবলৈ সঁচাকৈ বহুত ক'লা। আজি যে মোৰ মনটো বহুত বেছি ভাল লাগিছে। কিয় জানে? আজি আমাৰ কলিজনীক বৰ বেয়াকৈ লাজ দিলোঁ। তাই নিজকে এইখন ঘৰৰ মহাৰাণী বুলি ভাবে। তাই কি ভাবিছে মই তাইক সৰু বোৱাৰী বুলি আদৰি ল'ম? তাই যদি এইখন ঘৰত থাকে তেতিয়াহ'লে চাকৰিৰ দৰে থাকিব লাগিব, বোৱাৰীৰ দৰে নহয়। মই এজনী ক'লা আৰু গাঁৱলীয়া ছোৱালীক কেতিয়াও বোৱাৰী বুলি ভাবিব নোৱাৰোঁ। আজি তাই একেবাৰে কান্দি কান্দি অৱস্থাই বেয়া হৈ গৈছে চাগে। বৰ বেয়াকৈ লাজ দিলোঁ। আপুনি থাকিব লাগিছিল ওচৰত, গম পালেহেঁতেন। তুমি কি ভাবিছা বসুন্ধৰা? তুমি আজি বহুত ভাল কাম কৰিলা। আজি তুমি সৰু বোৱাৰীক যেনেকৈ অপমান কৰিলা, যেনেকৈ লাজ দিলা, কাইলৈ যদি তোমাক তেনেকুৱা কোনোবাই কৰে তেতিয়া তোমাৰ কেনেকুৱা লাগিব? মই জানো সৰু বোৱাৰী তোমাৰ আৰু মোৰ পচন্দৰ বোৱাৰী নহয়, কিন্তু এইটো নহয় যে আমি তাইক চাকৰিৰ দৰে ব্যৱহাৰ কৰিম। তাই এইখন ঘৰৰ সৰু বোৱাৰী হয় আৰু সদায় সৰু বোৱাৰী হৈয়ে থাকিব। মই সঁচাকৈ কৈছোঁ বসুন্ধৰা, তুমি কিন্তু একো ভাল কাম কৰা নাই। ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীক যেনেকৈ মৰম দিছা, আমাৰ সৰু বোৱাৰীকো তেনেকৈ মৰম দিবলৈ শিকা, তেতিয়াহে ভাল হ'ব। মই তোমাৰ মতে নচলোঁ। তুমি তাইক বেয়া পোৱা বুলি ময়ো যে বেয়া পাম এনেকুৱা বুলি নাভাবিবা। এই হাৰডাল যে দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। বাইদেউ বাৰু ইমান ধুনীয়া হাৰডাল ক'ত বিচাৰি পালে? মই যে বিচাৰি নাপালোঁ। এই হাৰডাল বাইদেউক ঘূৰাই দিবলৈ মই একেবাৰে মন যোৱা নাই, কিন্তু ঘূৰাই নিদিলেওতো নহ'ব। যদি মই এইডাল ঘূৰাই নিদি নিজৰ ওচৰত ৰাখি থওঁ তেতিয়া বাইদেউ মোৰ ৰুমলৈ নিজে আহিব আৰু এই হাৰডাল খুজি লৈ যাব। কি কৰোঁ বাৰু? ইমান ভাল লাগিছে, ডিজাইনটো বহুত ধুনীয়া হয়। মনটোৱে বেয়া লাগিব যদি মই এইডাল ঘূৰাই দিওঁ। অঁ, এটা কাম কৰিব পাৰি, বাইদেউক কৈ বেলেগ এডাল দি দিম। নাই, সেইটো কৰিলেও বেয়া হ'ব নহয়। কিবা এটা ভাবিব লাগিব, কি কৰা যায়। অঁ, বুদ্ধি এটা মনলৈ আহিছে। এই হাৰডাল মই উলিয়াই থৈ দিওঁ নিজৰ ওচৰত আৰু এই খালী বক্সটো বাইদেউক দি দিম। নাই, মই নিজে দিবলৈ নাযাওঁ। আমাৰ সৰু বোৱাৰীক পঠাব লাগিব। বাইদেউটোৱে মোক বহুত বিশ্বাস কৰে। বাইদেউ ভাবিব যে মই হাৰডাল ধুনীয়াকৈ ভৰাই দি দিছোঁ, কিন্তু পিছত যেতিয়া খুলি চাব তেতিয়া হাৰডাল বিচাৰিয়ে নাপাব। আৰু ফচিব কোন? আমাৰ ঘৰৰ সৰু বোৱাৰী। হাৰডালো মোৰ হৈ যাব আৰু মই বাচিও থাকিম। বাহ, এনেকুৱা বুদ্ধিবোৰ যদি সদায় মোৰ মূৰলৈ অহাহেঁতেন। সৰু বাইদেউ কি কৰি আছে? কাম কৰিছে নেকি? মই মানে আপোনাৰ ৰুমটো মচি দিওঁ বুলি ভাবিছিলোঁ আকৌ। বাকীবোৰ মোচা হৈ গ'ল, আপোনাৰ ৰুমটোৱে বাকী আছে। সেই নহয়, আপুনি যদি কাম কৰা নাই তেতিয়াহ'লে অলপ ওলাই দিবচোন, মই সোনকালে মচি লৈ যাওঁ। আকৌ পাকঘৰৰ কামতো লাগিবলৈ আছে নহয়। নাই কাকলি, মই কাম কৰি থকা নাই নহয়। মই মানে এই হাৰডাল বাইদেউ দি থৈ আহিব বুলি ভাবিছিলোঁ। বাইদেউৰ পৰা মই মানে পিন্ধিবলৈ লৈছিলোঁ। এটা কাম কৰাচোন কাকলি, মই নাযাওঁ চাগে, তুমিয়ে দি থৈ আহাগৈ। তুমি দিয়া মই দিয়া একেই কথা হ'ব। আৰু মোৰ মানে আৰু কেইটামান কাম কৰিবলৈ বাকী আছে। যোৱাচোন, তুমি দি থৈ আহাগৈ। সৰু বাইদেউ, মই নাযাওঁ নেকি ডাঙৰ বাইদেউৰ ওচৰলৈ? মানে আপুনি লৈছে যেতিয়া আপুনি দি থৈ আহকগৈ। এনেও ডাঙৰ বাইদেউৰ ওচৰলৈ যাবলৈ মোৰ মনেই নাযায়। বাইদেউ বেয়া পাই যে মোক। কাকলি, তোমাক তেনেকৈ কোনে কৈছে? ডাঙৰ বাইদেউ তোমাক বেয়া নাপায় নহয়। তুমি তেনেকৈ নাভাবিবা আকৌ। আমাৰ ডাঙৰ বাইদেউ বহুত ভাল হয়, কাকো বেয়া নাপায়, সকলোকে ভালেই পায়। যোৱাচোন কাকলি, দি থৈ আহাগৈ। তুমি মোৰ কথাটো নাৰাখিলে কিন্তু মই বহুত বেয়া পাম তোমাক। যোৱা কাকলি, দি থৈ আহা। আমাৰ দেইজীক কাকলিৰ পৰা আঁতৰাই ৰাখিব লাগিব। মই বহুত দিনৰ পৰা মন কৰিছোঁ, খুৰীয়েকৰ লগটো বেছি ল'বলৈ লৈছে। কিবা এটা কৰিব লাগিব, কিন্তু কি কৰোঁ? নাই, এতিয়া নাভাবোঁ, পিছত ভালকৈ ভাবিম, তেতিয়াহে ভাল বুদ্ধি এটা মূৰত আহিব। ডাঙৰ বাইদেউ, আপুনি কিবা কৰি আছে নেকি? মই মানে আপোনাক এই হাৰডাল দিবলৈ আহিছিলোঁ। সৰু বাইদেউ বোলে আপোনাৰ পৰা পিন্ধিবলৈ লৈছিলে এদিনৰ কাৰণে, তাকে মোক দি দিবলৈ ক'লে। লওক বাইদেউ, আপোনাৰ হাৰডাল থৈ দিয়ক ভালকৈ। কাকলি, তোমাৰ
ইমান সাহস মোৰ বস্তুত হাত দিছা ক'ৰ পৰা সাহস পালা শুনা আজি তোমাক লাষ্ট বাৰ কৈছোঁ এইটো ভুল নেক্সট টাইম নকৰিবা মোৰ বস্তুৰ পৰা আঁতৰি থাকিবা নহ'লে মোতকৈ বেয়া কোনো নহ'ব বুজিলা এতিয়া যোৱা ইয়াৰ পৰা তোমাৰ মুখখন মই চাব নিবিচাৰোঁ ডাঙৰ বাইদেউ আপুনি তেনেকৈ নক'বচোন মই আপোনাৰ ওচৰলৈ আহিবই বিচৰা নাছিলোঁ এই হাৰডাল লৈ কিন্তু সৰু বাইদেউহে মোক জোৰ কৰিলে আৰু সেইকাৰণে মই আহিবলগীয়া হ'ল মই আপোনাক কথা দিছোঁ আপোনাৰ কথাষাৰ মই ৰাখিম আজিৰ পৰা মই আপোনাৰ একো বস্তুতেই হাত নিদিওঁ মোক বেয়া নাপাব বাইদেউ মোৰ ভুল হৈ গ'ল